কোনো অসুবিধা নাই আৰু বিজেপি লেড গভৰ্ণমেণ্ট হ'ব। এইবাৰ কোনো তেনেকুৱা অপজিশ্যনৰ কোনো হাৱা নাই। মই আগতে কৈছোঁ, এতিয়াই কম, কোনো ফেচ ভেলু নাই, তেনেকুৱা ফেচ ভেলু একো দেখিবলৈ পোৱা নাই। না বদৰুদ্দিন আজমলক চাই পেলাই ভোট দিব, না কাক চাই পেলাই ভোট দিব। গতিকে ৰাইজে বিজেপিকে ভোট দিব আৰু বিজেপি লেড গভৰ্ণমেণ্ট হ'ব ইয়াত, য'ত অগপ আৰু UPPLে অংশীদাৰ হ'ব। কালি প্ৰিয়ংকা গান্ধীয়ে কৈছে যে অসমত হাগ্ৰামা আৰু হুকুনি মামা আৰু শাসন চলি আছে বুলি কৈছে। চাওক, খুকুনি মামা ধৃতৰাষ্ট্ৰৰ শাসনটো শেষেই হ'ল। ইয়াত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ শাসন চলি আছিলে, অৰাজকতা চলি আছিলে, ইমান হত্যা হিংসা হৈ আছিলে। এতিয়া ইমান শান্তি হৈছে 5 বছৰ, এইটো যদি দেখিবলৈ পোৱা নাই আৰু কি দেখিবলৈ পাব? আৰু হাগ্ৰামাই বাৰে বাৰে কৈছে যে হাগ্ৰামা যাৰ লগত থাকে তাৰেই চৰকাৰ হ'ব। এতিয়া হাগ্ৰামা যাৰ লগত থাকিব সিয়ে ডুবিব। যোৱা 17 বছৰে বড়োলেণ্ডখন শেষ কৰি আহিলে, এতিয়া আৰু তেখেতে এই লম্ফজম্ফ কৰিবলৈ আহিছে। বড়োলেণ্ডত 2300 কোটি মানুহৰ ওপৰত ধাৰ কৰি আহিছে, ধাৰ থৈ আহিছে মানুহৰ ওপৰত, লাইবিলিটিজ থৈ আহিছে। আৰু কি কাম কৰিব? যিকোনো নীতি নাই, পলিচি নাই, একো নাই। জাতি জনগোষ্ঠীৰ মাজত বিশৃংখল, বড়ো অবড়ো কিমান সমস্যা হৈছে। ইয়াৰ পিছত আৰু হাগ্ৰামাৰ কোন মুখেৰে ৰাজনীতি কৰিবলৈ আহিছে? প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজত 2 দিন বাকী বুলি ক'ব লাগিব। কেনেকুৱা ধৰণৰ সম্ভাৱনা, কিমানখন আসন? মানে মেজৰিটি আসন বিজেপিয়ে পাব, ইয়াত কোনো সন্দেহ নাই। আমাৰতো ফাৰ্ষ্ট পেজত নাই, আমাৰ ফাৰ্ষ্ট পেজত নাই, আমাৰ থাৰ্ড পেজতে আছে। আমি 8টা আসন জিকিম, হ'ব ফ্ৰেণ্ডলি খেলা 1-2টা আসন আৰু আমি জিকিম।